আজি বেংগলোৰ দীপান্বিতা পাই আহিছে ৰ'ব ৰাইজ ইতনি भी जल्दी क्या है আপোনালোককো বাৰ লগত লগ কৰাম বাৰু কিন্তু তাৰ আগতে আপুনি এই ব্লগটো সম্পূৰ্ণকৈ চাব লাগিব নমস্কাৰ সকলোকে মই হলো সমলৱাৰী কি ষ্টেইং ইন বেংগলোৰ এণ্ড ওয়েলকাম বেক টু মাই মিনি ব্লগ আজি আমাৰ মৰমৰ মাঘ বিহু ৰাইজ কিন্তু আমাৰ বেংগলোৰ বাসীৰ কাৰণে মাঘ বিহুটো অলপমান আগতীয়াকৈ আহিলে কাৰণ জানেই নহয় বেংগলোৰত বিহুৰ বন্ধ দিয়া নাযায় আৰু যাতে আমি আমাৰ মৰমৰ বিহুটো ভালকে সেলিব্ৰেট কৰিব পাৰো সেই কাৰণে আজিৰ দিনটোত সবে ধুনীয়াকৈ লগ কৰি পেলাই আমাৰ মৰমৰ বিহুটো সেলিব্ৰেট কৰিলো কিন্তু তাৰ আগতে আমি হাঁহি ধেমালি কৰি পেলাই বহুত ধুনীয়া গেমছো খেলিলো যেনেকে কলভঙা কণী যুঁজ আৰু মিউজিকেল চেয়াৰ আৰু তাৰ পিছতে আমাৰ সন্ধিয়াৰ প্ৰগ্ৰামবোৰো ষ্টাৰ্ট হোৱা হ'ল ইয়াত সুন্দৰ ডান্স পাৰফৰ্মেন্সেছৰ লগত মোৰ লগৰ বৰ্ষাৰো পাৰফৰ্মেন্স আছিলে পুৰা গাই পেলাই ষ্টেজ ফালি দিছে আৰু তাৰ পিছতে জানেই নহয় কাক লগ কৰিম এতিয়া এণ্ড ৰাইজ ফাইনেলি দীপান্বিতাক লগ পাই গলো বহুত বেছি ভাল লাগিছে এনেকুৱা লগা নাই যে মই অসমত নাই মিনি অসম যেন লাগিছে গোটেই কোপা অসমীয়া আৰু আপোনাৰ গান শুনিবৰ কাৰণে বহুত ৰৈ আছো আৰু নাচিবৰ কাৰণে ৰৈ আছো মই বহুত বেছি এক্সাইটেড সকলোকে লগ পাবলৈ আচলতে এনেকৈ অসমৰ বাহিৰত আমাৰ অসমীয়া ইমান দবদবাই থাকিলে ভাল লাগে শুনিলে নহয় বাৰ কথাবোৰ মোৰ যে কিমান ধুনীয়া লাগিলে লগ কৰি পেলাই এতিয়া আৰু বেছি দেৰি আপোনালোকক নৰখাওঁ দিয়ক কাৰণ এতিয়া বাৰ ধুনীয়া গানত নচাৰহে কথা আৰু ৰাইজ কি কম আৰু কি মজা অনুষ্ঠান আছিলে সঁচাকে এনেকুৱা অনুষ্ঠানবোৰ হৈ থাকিলে অসমৰ পৰা ইমান দূৰ বেংগলোৰ থকা বুলি জনাই নাযায় আৰু আজি কিন্তু ঠিকছে নাছিল আৰু সেই কাৰণে বহুত দিনৰ পিছত এনেকুৱা এটা অনুষ্ঠান হোৱাৰ কাৰণে বহুত ভাল লাগিলে দিয়ক পিছে ৰাইজ আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি আপুনি ভিডিঅ'টো চাই পেলাই ভাল পালে মানে ভালটোতো নিশ্চয় পাইছে চাগে সেই কাৰণে লাইক এটা কৰি যাব আৰু এনেকুৱা ধুনীয়া ভিডিঅ'ছবোৰ চাই থাকিবৰ কাৰণে মোৰ একাউণ্টটো ফ'ল' কৰি ল'ব দিয়ক পিছে আজিলৈ আহিছো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই